बाक्सा जिल्लानि सालबारियाव खुंनाया सालबारि दख'रा दुलाराय बर'फरायसा आफादनि खुंगा 23थि बोसोरसालिया जथुम्माया जोबलांबाय। 19 आरो 20 खालाराव गासै साननैनि हाबाफारिजों खुंफुंनाय सालबारि दख'रा एबसुनि खुंगा 23थि बोसोरसालिया जथुम्माया दिनै गाहामैनो जोबलाङो। दिनै नैथि साननि हाबाफारि बायदियै फुंनि समाव गोलाव खारनाय, आरज गाबनाय, फिरफिला बिरहोनाय, मुंख्लंफोरनो बिबार बावनाय, बिफां गायनाय आरो थुनलाइयारि बादायलायनाया फारियै जायो। बेनि उनाव खुंफुंनाय गेवलां मेलाव गाहाय आलासि महरै बाहागो लायो मिरु एबसुनि नेहाथारि आनन्द दैमारि आरो बाक्सा जिल्ला एबसुनि आफादगिरि उमेश दैमारिजों लोगोसे गोबां दैदेनगिरिफोर। गेवलां मेलाव जर'खा आलासि महरै बाहागो लानानै BKWSनि लेङाइ मावफुं सोद्रोमा रमिय पि नार्जारिया माखासे गोनां बाथ्राफोरखौ बुंथियो। एटुके कम जे संग्राम एटाও অব্যাহত আছে, কিন্তু বিটিআৰ ৰেকৰ্ডৰ পিছত যে নিখিল বড়ো ছাত্ৰ সন্থাৰ যিসকল কৰ্মকৰ্তা তেখেতসকলে হয়তো নিশ্চয় ভাবিছিলে যে আমাৰ হয়তো যিখিনি লোড, যিখিনি আমাৰ দায়িত্ব অলপ কমি যাব, কিন্তু মই ভাবোঁ সেইটো কমি যোৱাৰ কোনো কথা নাই। জাতি গঠন যি প্ৰক্ৰিয়া সেইটো আজীৱন চলি থাকিব। এতিয়া শিক্ষাৰ ক্ষেত্ৰত, সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত যিখিনি আমি ৰেভলিউশ্যন ষ্টাৰ্ট কৰিছিলোঁ, যিখিনি সংগ্ৰাম ষ্টাৰ্ট কৰিছিলোঁ, সেইটো এতিয়াও অব্যাহত আছে। আৰু আমাৰ বড়ো সমাজ বা আমাৰ দাঁতি কাষৰীয়া যি সমাজ আছে বা বিটিআৰ অঞ্চল বসবাস কৰা বা বিটিআৰৰ বাহিৰত যি বসবাস কৰা সকলো জিলাতে এপছু আছে, সাহিত্য সভা আছে। আৰু আমাৰ যি সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাত এতিয়া নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভাৰ তেখেতসকলৰ অগ্ৰণী যি ভূমিকাৰ কাৰণে আজি বড়ো সমাজে এটা অৱস্থালৈকে আমি আহি পাইছোঁ। গতিকে মই ভাবিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থাৰ যি দায়িত্ব, সেই দায়িত্বটো সদায় থাকিব। আৰু কেৱল আজি নিখিল বড়ো ছাত্ৰ সন্থা কেৱল বড়োসকলৰে হৈ থকা নাই, আমাৰ লগত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ই এটা হাৰি সোমাই যোৱা এটা সংগঠন হিচাপে, আফাদ হিচাপে এতিয়া পৰিচিত হৈছে। গতিকে আমি ভাবিছোঁ বড়োৰ বাহিৰতো, বিয়ণ্ড ডেটাৰ এই বড়ো সমাজৰ বাহিৰতো বা বড়ো জনগোষ্ঠীৰ বাহিৰতো নিখিল বড়ো ছাত্ৰ সন্থাই আজি কাম কৰি আছে। গতিকে মই ইয়াকে আশা ৰাখিম যে নিখিল বড়ো ছাত্ৰ সন্থাই যি আমাৰ সমাজত যিখিনি ধৰক আমাৰ যি সমাজ সংস্কাৰৰ যি কাম সেইটো অব্যাহত ৰাখিছে, তাৰ লগতে আৰ্থ সামাজিক উন্নয়ন আৰু শিক্ষাৰ ক্ষেত্ৰত যি অগ্ৰণী ভূমিকা লৈ আহিছে সেইটো কণ্টিনিউ কৰিব লাগে। আৰু এতিয়াও আমি দেখিছোঁ যে বিটিআৰ ৰেকৰ্ডত যি 6.3 তাত মানে এটা লিপিবদ্ধ আছিলে, এটা দফা 6.3 যে বড়ো মাধ্যমৰ যিখিনি বিদ্যালয় আৰু মহাবিদ্যালয় সেইটো প্ৰাদেশিকৰণৰ এটা দফা আছিলে, কিন্তু সেইটো হোৱা নাই। আমি অসম চৰকাৰক আমি তাকে অনুৰোধ কৰিম, ভাৰত চৰকাৰক অনুৰোধ কৰিম এই দফাটো সোনকালে মানে সেইটো ৰূপায়ণ কৰিব লাগে, যাৰ দ্বাৰা মানে লাখ বড়ো ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব আৰু শিক্ষক সমাজে হয়তো যথেষ্ট মানে তেখেতসকলে উপকৃত হ'ব। নহ'লে এতিয়া বহুত শিক্ষক এনেকুৱা হৈছে, আমি দেখিছোঁ ই অসমীয়া মাধ্যমে হওক, বড়ো মাধ্যমে হওক, বহুত শিক্ষক এতিয়া তাৰমানে তেখেতসকলে স্কুল প্ৰাদেশিকৃত হোৱাৰ আগতেই তেখেতসকলে মানে কি বুলি ক'ব, হয়তো মানে ৰিটায়াৰমেণ্ট হ'ব লগা হৈছে। তেখেতসকলে মানে কি কৰে, মানে পদৰ পৰা তেখেতসকলে অব্যাহতি ল'ব লগা এটা অৱস্থা আমি সেইটো দেখিবলৈ পাইছোঁ। তো গতিকে অসম চৰকাৰৰ সেইটো এটা নিশ্চয় দায়িত্ব থাকিব, ভাৰত চৰকাৰৰ দায়িত্ব থাকিব, সেইটো এটা পৰিৱেশ। তাৰ লগতে আৰ্থ সামাজিক দিশত আমি আজি কৈছোঁ নিজে স্বাৱলম্বী হ'ব লাগিব। প্ৰকৃত স্বাধীনতাত তেতিয়াহে আহি পাব যিদিনাখন আমাৰ আৰ্থিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰিম। এতিয়া আমাৰ বড়ো সমাজৰ লগতে আমাৰ যিসকল দাঁতি কাষৰীয়া যিসকল জনগোষ্ঠী আছে তেখেতসকলৰ অৱস্থা একেই। আগতে আছু আন্দোলন কৰিছিলে, তেখেতসকলৰ এটাই উদ্দেশ্য আছিলে, উদ্দেশ্যটো হৈছে আমি বিদেশী আমাৰ ইয়াৰ পৰা খেদিব লাগে, বিদেশীক বিতৰণ কৰিবলৈ। আৰু বিদেশীক যদি আমি আমাৰ অসমৰ পৰা যদি তেখেতসকলক যদি আমি ইয়াৰ পৰা যদি পঠিয়াব লাগে, তেতিয়াহ'লে আমাৰ হাতত এটাই উপায়, সেইটো কৰ্ম সংস্কৃতি, সেইটো আমি আঁকোৱালি ল'বই লাগিব। আৰু কৰ্ম সংস্কৃতিৰ যোগেদিহে আমি আৰ্থিকভাৱে স্বচ্ছতা যি বা স্বাৱলম্বী সেইটো আমি হ'ব পাৰিম। আৰু ইয়াৰ অন্যথা কিন্তু আৰু বিকল্প আমি ৰাস্তা একো দেখা নাই। তো গতিকে সেইটো এটা দিশ। আৰু 3 নম্বৰ কথা হ'ল আমি এতিয়া যিটো মূল্যবোধৰ যিটো শিক্ষা, সেইটো এটা বহুত স্খলন হোৱাটো আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ আমাৰ যুৱ যি উশৃংখলতা সেইটো দিনে দিনে বাঢ়ি গৈছে। তো গতিকে আজি বড়ো ল'ৰা এজনৰ যদি উশৃংখলতাই অন্য এটা সমাজতো সেইটো হয়তো নিশ্চয় সেইটো স্প্ৰেড হৈ গৈছে। তো গতিকে অকল সেইটো বড়ো বুলি কথা নহয় বা আমাৰ অঞ্চলৰ বুলি কথা নহয়, যে আমাৰ লগত যিসকল একেলগে বসবাস কৰি আছে সেই যুৱ চামক যাতে যুৱ উশৃংখলতাৰ পৰা যাতে আমি তেখেতসকলক মানে মুক্তি দিব পাৰোঁ। আৰু তাৰ কাৰণে যি ভেলু এডুকেশ্যন, যিটো আমি মানে নৈতিক জ্ঞান, সেইখিনি আমি নিশ্চয় দিব লাগিব আৰু মূল্যবোধৰ শিক্ষা সেইটো দিব লাগিব। তাৰ কাৰণে মই এইটো
কথাটোকে ইয়াত ক'বলৈ বিচাৰিছোঁ সামাজিক মূল্যবোধ গণতান্ত্ৰিক মূল্যবোধ আৰু মানৱীয়তাৰ যি মূল্যবোধ সেই মূল্যবোধটো আমি অক্ষুণ্ণ ৰাখি আমাৰ কণ কণ ল'ৰা ছোৱালীসকলক নৈতিক জ্ঞান আধ্যাত্মিক জ্ঞান সেইটো নিশ্চয় দিব পাৰিব লাগিব আৰু তেতিয়াহে আমাৰ সমাজখনত এটা শান্তিৰ এটা পৰিৱেশ হ'ব আমি সকলোৱে মানে নিৰ্ভয়ে ইয়াতে বসবাস কৰিব পাৰিম সেই কথাটো আমি ইয়াত আলোকপাত কৰিছোঁ আৰু সদৌ মই এইটোকে ক'বলৈ বিচাৰিছোঁ আমি এতিয়া বিটিআৰ অঞ্চলত বসবাস কৰোঁ বিটিআৰ অঞ্চলত উন্নয়নৰ কাৰণে আমি সকলোৱে একেভাগে আগবাঢ়ি যাব লাগিব আৰু বিটিআৰ অঞ্চলটো কেৱল বড়ো জনগোষ্ঠীক লৈ সেইটো গঠিত হোৱা নাই ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি আছে গতিকে এই অঞ্চলত যদি উন্নয়ন হ'ব লাগে ইয়াত যদি সকলোৱে যদি পদে পদে যদি আমি ইয়াত মানে আমাৰ যি সাতামপুৰখীয়া যি সম্বন্ধ সেই এনাজৰি কটকটীয়া কৰি যদি আগুৱাই যাব লাগে সকলোৱে মানে আমাৰ মাজত যি ঐক্যতা যি আমাৰ মানে ইউনিটি সেইটো আমাৰ মাজত সদায় লাগিব গতিকে মই এইটোকে অনুৰোধ কৰিম যে কেৱল ইয়াত এটা জনগোষ্ঠীক লৈ সকলোৱে ব্যস্ত থাকিব নালাগিব আমাৰ দাঁতি কাষৰীয়া যি ওচৰ চুবুৰীয়া তেখেতসকলৰ প্ৰতিও আমাৰ এটা যি আনুগত্য সেইটো প্ৰকাশ কৰি সকলোৱে চলি যাব লাগিব ধন্যবাদ নহয় একচুৱেলি মই ইউ পি পি এলৰ কৰ্মকৰ্তাও নহয় মই নিখিল বড়ো ছাত্ৰ বহুত দীঘলীয়া ইয়াত আছিলোঁ তেখেতসকলে যি মানে ইয়াত ইউ পি পি এল হিচাপে তেখেতসকলৰ যি মানে দলৰ যি সিদ্ধান্ত সেইমতে তেখেতসকলে নিশ্চয় কাম কৰি যাব তো আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত মই ডেপুটি চিফ হিচাপে আমি সেইটোকে দেখিম যে আমি ইয়াত ভাৰত চৰকাৰত আমি এতিয়া দেখিছোঁ বিজেপি চৰকাৰ আছে অসম চৰকাৰতো বিজেপি চৰকাৰ আছে আৰু আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সেই কাউন্সিলখন যিহেতু বিজেপি চৰকাৰে আমাক গঠন কৰি দিছে গতিকে নীতিগতভাৱে হয়তো আমাৰ এতিয়া অসমত যি চৰকাৰ আছে ভাৰতত যি চৰকাৰ আছে আৰু পৰৱৰ্তী সময়ত এই মানে নিৰ্বাচনক লৈ কি এটা মানে তাতে মানে যি এটা চিন্তা চৰ্চা হ'ব সেই সময়ত সময় উপযোগী যি চিন্তা চৰ্চা সেইমতে আমি নিশ্চয় আগুৱাই যাব লাগিব ধন্যবাদ दुलाराय बर' फरायसा आफादनि सासे मावथि हिसाबै दिनै सालबारि दख'र दुलाराय बर' फरायसा आफादनि 23थि जा बोसोरसालिया जुथुमा बेनि गेवलां मेलाव बाहागो लाफैनो मोननानै जोबोद गोजोननाय मोनदों मानो होनब्ला दुलाराय बर' फरायसा आफादनि बे रोखोमनि बोसोरसालिया जुथुमानि गेजेरजों ओनसोलनि बा दख'रानि सिङाव थानाय जिखिनि मावनांगौ बिथांखिफोर बे हाबाफारिफोरखौ डेलिगेट्सनि गेजेरजों बिथांमोना दुलाराय बर' फरायसा आफादनि जा संबिजित बायदि खामानिफोरखौ मावलांदों सिरिबाङै मावनायनि थाखाय दुलाराय बर' फरायसा आफादनिफ्राय जिखिनि हाबाफारि लादों बेखौ आं जोबोद गोजोननाय फोरमायो मानो होनब्ला बिनि जे गेवलां मेल बे गेवलां मेलाव दख'रानि सिङाव थानाय रायजो राजा बिथांमोना जिखिनि गोसो गुदुङै बाहागो लाफैदों आरो बिनि मावथि बिथांमोनाबो गोसो गुदुङै खामानिफोरखौ मावदों आरो फैबाय थानाय समाव दुलाराय बर' फरायसा आफादनि जि मावथांखि बे मावथांखिखौ सालबारि दख'रा दुलाराय बर' फरायसा आफादनि सिङाव थानाय बा बेन्दोङाव थानाय गासै जोंनि जिखिनि मिशन सोलिबाय थानाय आथिखालनि सोलोंथाइनि आरो आथिखालाव जिखिनि एन्टि ससियेल एक्टिभिटिस बेफोरनि गासैनिबो हाबाफारिखौ मावलांफागोन आरो लोगोसेनो समाजनि जि जौगानाय रांखान्थि सोलोंथाइ समाजनि जा बेबस्था बेफोरनि हाबाफारिखौ दख'रानिफ्राय जिखिनि मावथांखि हिसाबै लादों बेयो बाख्नायथाव बरायथाव आं बेखिनिखौ फोरमायनो सानो माखासे फरायसालिफोरा गोमालांनो हमगासिनो दं बेनि सायाव नोंथाङा मा फोरमायो बर' बिजोंनि जा फरायसालिफोर गुदि फरायसालि गेजेर फरायसालि दा बेयाव जोंनि बर' फरायसाफोरा खम जालांनायनि जाहोनाव माखासे फरायसालिफ्रा एमेलगेमेशन जादों मात्साब जादों आरो बेवहाय फरायसालिनि जि बिबां बियो खमायलांदों दा बेखौ जोङो दुखुनांथाव होननानै जों फोरमायगोन मानो होनब्ला जोंनि बिमा रावजों फरायनानै दिनै आथिखाल बे समाव पिजि लेभेलसिम जिखिनि बर' बिजोंजों फरायनानै एमआइएलखौ मास्टार डिग्री खालामनानै बिनि गेजेरावनो जोङो जेरै पिएइचडि खालामहैलायनो हानाय मोनसे पर्यायाव फैबाय थेवब्लाबो दिनै जोंनि गेजेराव जिखिनि इनरल जानांगौमोन बे जायैया दुखुनांथाव बिनिखायनो दिनै दुलाराय बर' फरायसा आफादा बर' बिजोंजों फरायनाय जि सुबिदा बेखौ आरोबाव मोजां रोखोमै खालामबावनो थाखाय जोङो दुलाराय बर' फरायसा आफादनिफ्राय एवारनेस माखासे हाबाफारिफोरखौ लानाय जादों दाखालि बावै थांनाय जिखिनि बाक्सा जिल्लायाव सानथामनि हाबाफारि बाइक रेलि खालामदों बेयावबो सोलोंथाइखौ लानानैनो बे बाइक रेलियाव फोसावलांनाय जादों बर' बिजोंजों लेखा फरायनांगौ बर' हारिखौ अननांगौ बर' हारिनि गेजेराव एना एनि साननाय हाबाफारि बेफोरखौ फोजोबनांगौ बर'नि गेजेराव एन्टि ससियेल एक्टिभिटिस जायफ्रा यंगस्टार्सफ्रा खालामनो नागिरदों बेफोरनिफ्राय गोजानाव थानो थाखाय खावलायलांदों दा थिग बिदिनो जोंनि साफ्रोमबो दैदेनगिरिया साफ्रोमबो समाजनि गामिनि न'खरनि बिबानगिरिफ्रा
जुदि सानलायलायोब्ला आरो बेखौ हाबाफारिखौ मावोब्ला फैबाय थानाय समाव बर' बिजोंनि इनरल जाफिनगोन मानो होनब्ला क्वालिटि गोनां जि फरायसालि बेखौ खालामनो थाखाय आथिखालनि बिटिआर सरकाराबो नाजागासिनो दङ आरो बिनि जिखिनि एडुकेसननि बा सोलोंथाइनि जि मावनांगौ हाबाफारि बेखौ बिथांमोना सरकार तरफनिफ्राय नाजादों आरो दुलाराय बर' फरायसा आफादनिफ्रायबो बोरैहाय क्वालिटि एडुकेसनखौ बर' बिजोंजों मोननो हायो बेखौबो सरकारनो थाखाय फोरमायगासिनो दङ दा बेयाव आं आसा खालामो देग्लाय नङा खालमानसि नङा खुब खम समनि गेजेरावनो बर' बिजोंजों फरायनाय जि फरायसाफोर बियो बारायफिनगोन आरो बर' बिजोंनि फरायसालिखौ रैखा खालामनो थाखाय सरकाराबो जोङो खामानि मावहोनांगोन सरकारखौ आरो जोंनिफ्रायबो नारसिननानै आरो गामिनि बा समाजनि मानसिफ्रा बिनि फारसे खामानि मावोब्लानो जोङो होबथानो हागोन बेखौ फोरमायनो हायो। स्कुटि आरो बाइक सालायग्राफोरनि थाखाय मोनसे मोजां फोसावथाय। चिरांनि काजलगावआव पेट्रल पाम्पनि साखाथियाव थानाय MMH अट' हन्डा श'रुमा नोंथांमोननि थाखाय स्कुटि आरो बाइकखौ खम डाउन पेमेन्टआवनो होनायजों लोगोसे मोजां अफार लानानै फैदों। नोंथांमोना बे श'रुमनिफ्राय स्कुटि आरो बाइकखौ खम डाउन पेमेन्टआवनो मोननायजों लोगोसे बेसेन नाङाजासे गंनै हेलमेट, गांसे ब्लेंकेट, नोगोद 500 रांनि खाबुखौबो मोनफागोन। MMH अट' हन्डा श'रुमनिफ्राय बेफोर खाबुखौ नोंथांमोना 19 नभेम्बरनिफ्राय 30 डिसेम्बरसिम मोननो हागोन। लोगोसेयैनो गोजाम स्कुटि बाइकफोरखौबो बे श'रुमाव सोलाय सोल' खालामनो हागोन। नोंथांमोना MMH अट' हन्डा श'रुमाव स्कुटि आरो बाइकखौ बायनो गोसो दङब्ला नैबे मबाइल नम्बर 8720957824 एबा 6001916155 आव थोंजों फोनांजाब खालामनो हागोन।